কিয়নো তেওঁ মোক প্ৰেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম। মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম। সংকটৰ কালত মই তেওঁৰ সঙ্গী হ'ম। মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱান্বিতও কৰিম। মই দীৰ্ঘ আয়ু দি তেওঁক সন্তুষ্ট কৰিম। মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। তেতিয়া পিতৰে ক'লে, মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ। নাচাৰতীয়া যীশুৰ খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা। তাতে আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকোঁ। আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে। তেওঁৰ হাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ'লা। সেই সময়ত এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক ক'লে, হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহ'লে মোক সুচি কৰিব পাৰে। যীশুৱে হাতখন আগবঢ়াই তেওঁক চুই ক'লে, মই ইচ্ছা কৰিছোঁ, তুমি সুচি হোৱা। লগে লগে মানুহজনৰ কুষ্ঠ ৰোগ ভাল হৈ গ'ল। হে মোৰ মন, জিহুৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা। যিজনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে। খোজা, তেতিয়াহে তোমালোকক দিয়া হ'ব। বিচৰা, তেতিয়াহে পাবা। টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব। কিয়নো যিজনে খোজে, সেইজনে পায়। যিজনে বিচাৰে, সেইজনে দেখা পায়। আৰু যিজনে টুকুৰিয়াই, সেইজনলৈকে দুৱাৰ মুকলি কৰা হয়। কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয়, কিন্তু স্বৰ্গীয় শক্তিৰ দ্বাৰাই দুৰ্গও বিনাশ কৰাৰ যোগ্য। আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি পেলাই সকলো ভাৱ বন্দী কৰি খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ। যীশুৱে মুখ ঘূৰাই তেওঁক দেখি ক'লে, ভনী, ভয় নকৰিবা। তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে। সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ'ল। কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে। যীশুৱে সেই বিষয়ে বুজি পোৱাত তেওঁ তাৰ পৰা আঁতৰি গ'ল। তেতিয়া বহু মানুহে তেওঁৰ পাছে পাছে গ'ল আৰু সেই লোকসকলক তেওঁ সুস্থ কৰিলে। তাৰ পাছত যীশুৱে সেই 100 সেনাপতিক ক'লে, তুমি যোৱা,
তুমি যিদৰে বিশ্বাস কৰিলা সেইদৰেই হওক। সেই সময়তে তেওঁৰ দাসজন সুস্থ হ'ল। মই তোমালোকক স্বৰূপকৈ কওঁ, যিকোনোৱে এই পৰ্বতটোক যদি কয়, ইয়াৰ পৰা উঠি সাগৰত পৰাগৈ, আৰু মনত সন্দেহ নকৰি যিজনে কয় আৰু তেওঁ যদি সেয়ে ঘটিব বুলি বিশ্বাস কৰে, তেনেহলে তেওঁলৈ ঈশ্বৰে সেয়ে সিদ্ধ কৰিব। এই হেতুকে মই তোমালোকক কওঁ, তোমালোকে প্ৰাৰ্থনা কৰি যি খোজা সেই সকলোকে পালো বুলি বিশ্বাস কৰা, তেতিয়াহে পাবা।